প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই এখন ঠাইৰ মাজেৰে গৈ আছোঁ আৰু গৈ থকাতে আপোনালোকে ইয়াত দেখা পাব মই কিছুমান ভিডিঅ' ৰেকৰ্ডিং কৰিছোঁ। ৰেকৰ্ডিঙত আপোনালোকে স্ক্ৰীণত দেখা পাব। চাওকচোন, ঠাইখিনিত পানী, কেৱল পানী পানী পানী, চাৰিওফালে পানী। এতিয়া বৰ্তমান কেনেকুৱা বতৰৰ অৱস্থা, এতিয়া বৰ্তমান চাৰিওফালে ফৰকাল বতৰ, কিন্তু তথাপিও ইয়াতে পানী এতিয়াও কমা নাই, পানী আছেই। ৰাস্তাৰ দুয়োকাষে কেৱল পানী। এইবোৰ কিছুমান শিবিৰ। শিবিৰবোৰত কিছুমান মানুহ এতিয়াও আছে, যিবোৰৰ ঘৰ এতিয়াও বানপানীৰ কবলত। চাওকচোন কিমান পানী আছে বৰ্তমান ইয়াত। ৰাস্তাৰ এফালে নহয়, ৰাস্তাৰ দুয়োফালে এনেকুৱা ধৰণৰ পানী। সৰু এটা ঘৰ পানীৰ মাজত আছে। এইবোৰ শিবিৰ। এতিয়াও ব্যক্তিসকলৰ বাহন ৰাস্তাৰ কাষতে আছে। এইবোৰ শিবিৰ, এই শিবিৰবোৰত মানুহ আছিল, এতিয়াও দুই এঘৰ মানুহ আছে। এইবোৰ শিবিৰ, ৰাস্তাৰ কাষত এতিয়াও শিবিৰবোৰ আছে। কিছুমান মানুহ ঘৰলৈ যাব পৰা নাই। এয়া চাওক কিছুমান জন্তু। এই শিবিৰ, এইবিলাক বহু শিবিৰ আছে এনেকুৱা। এইটো এটা চাইড, ৰাস্তাৰ এটা ভাল এইটো। এই ঠাইখিনি কোনখিনি মই ভিডিঅ'টো শেষলৈ কৈ আছোঁ। প্ৰথমতে ভিডিঅ'টো চাই লওক, কিমান পানী আছে, এতিয়াও পানী কমা নাই। এইখিনি জেগাত বানপানীৰ সময়ত কিমান পানী হৈছিল আপোনালোকে অনুমান কৰিব পাৰিব। এয়া চাওকচোন পানী। এইটো এটা ঘৰ পানীৰ মাজত আছে, তাত মানুহ যাব পৰা নাই। এইবোৰ শিবিৰ। এই ঘৰসমূহ সেই সময়ত বানপানীত কিমান ওপৰলৈকে পানী উঠিছিল আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিব। শিবিৰসমূহ এতিয়াও আছে, কিছুমান শিবিৰত মানুহ এতিয়াও আছে। এই অঞ্চলসমূহৰ মানুহখিনিয়ে কেনেকৈ জীৱন অতিবাহিত কৰিছে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিব। ইয়াত প্ৰায়ভাগ মানুহে নাও ব্যৱহাৰ কৰিছে, কলৰ ভূৰ ব্যৱহাৰ কৰিছে, এতিয়াও ব্যৱহাৰ কৰি আছে। এই ঠাইখিনি হৈছে বৰপেটা ডিষ্ট্ৰিক্টৰ ভৱানীপুৰৰ পৰা বৰপেটালৈ যোৱা কয়াকুছি হৈ যোৱা ৰাস্তাটোত পানী দেখিবলৈ পোৱা গৈছে। ভৱানীপুৰৰ পৰা বৰপেটালৈ যিটো কয়াকুছি হৈ যোৱা ৰাস্তা আছে, তাত এনেকুৱা পানী এতিয়াও আছে।